আমি লৈ যোৱাটো ভাল হ'ব। তুমি আমাৰ লগত মাক নিব নোৱাৰা। ইয়াক কি কৈ আছা তুমি? মোৰ মা হয় তেওঁ। তাপ কি হ'ল? তুমি এখেতৰ চেহেৰাটো চোৱাচোন। মায়ে জানো আমাৰ লগত এডজাষ্ট কৰিব পাৰিব? আমাৰ ছ'চাইটি মানুহে এখেতক দেখি কি বুলি ভাবিব? আৰু শুনা, মাক আমাৰ লগত নিব নালাগে। মাহে যিমান খৰচ হয় আমি তাৰ পৰা পঠিয়াই থাকিম। মা, তাই ভাবিছে তুমি চহৰত এডজাষ্ট কৰিব নোৱাৰা, কাৰণ তুমি গাঁৱত থাকা। আৰু তাই কোৱা মতে তুমি ইয়াতে থাকিব লাগে। মাহে পইচাবোৰ দি থাকিব তোমাক চলিবলৈ। এতিয়া মই ভাবিছোঁ তুমিয়ে কোৱা, মই এইকেতিয়া বিয়া পাতিম নে নাপাতিম? বেটা, মইতো আগতেই কৈছিলোঁ, চহৰত থকা ছোৱালী আমাৰ নিচিনা গাঁও পৰিৱেশত মিলিব বা পাৰিব নোৱাৰে তাই। তোৰ কি মনত নাই নেকি বেটা? হেল্ল' বেটা, কোৱাচোন। মা, মই চহৰত এজনী ছোৱালী ভাল পাওঁ। বেটা, চহৰৰ ছোৱালী এবাৰ ভালকৈ চাই চিতি ল'বা। মা, তাই বহুত ভাল, আপুনি লগ পালে গম পাব নহয়। বেটা, মইনো কেতিয়া ক'লো বেয়া ছোৱালী বুলি? কিন্তু আজিকালি ছোৱালী টাউনৰ ছোৱালী, ঘৰ পতাতকৈ কিন্তু ঘৰ বেছিকৈ ভাঙে। মা, তুমি সেইবোৰ একেবাৰে চিন্তা নকৰিবা, তাই সঁচাকৈ বহুত ভাল। যদি বিয়া পতাৰ পিছত মোকে ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া? তুমি চিন্তা কৰিব নালাগে মা, হ'ব। মই কাইলৈ তাইক আমাৰ গাঁৱলৈ লৈ যাম আৰু তুমি লগ পাই তাইক বহুত ভাল পাবা। তুমি চিন্তাই নকৰিবা। হ'ব, লৈ আহিবা। হ'ব দিয়া মা। ভালেই হ'ল মই তোমাক গাঁৱলৈ লৈ আহিলোঁ আৰু মাক লগ পোৱালোঁ। নহ'লেতো তুমি বিয়াৰ পিছত মোক মাৰ পৰা আঁতৰাই নিলা হ'লে। আৰু মায়ে মোক ঠিক কথাই কৈছিলে, আজিকালি ঘৰ ধৰি ৰখা ছোৱালীতকৈ ঘৰ ভঙা ছোৱালীয়ে বেছি, আৰু তুমি তাৰে ভিতৰতে এজনী। আৰু শুনা, মই তোমাক বিয়া পাতিব নোৱাৰোঁ। মই মাক নিব আহিছিলোঁ ইয়াত, মাক লৈহে যাম। আৰু মা, তুমি কাপোৰ পেক কৰিলা? কৰিলোঁ বেটা। তেনেহ'লে মা যোৱা, তুমি ওলাই আহা। আৰু তুমিও ৰেডি হৈ লোৱা, তোমাকোতো মই ঘৰত থৈ আহিব লাগিব।